নমস্কাৰ দৰ্শকসকল, ৰং বিৰং ইউটিউব চেনেললৈ মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ আমাৰ অসমীয়া সমাজৰ বিহুৰ বতৰৰ এবিধ অতিকৈ প্ৰিয় জলপান, সেয়া হৈছে বৰা চাউলৰ জলপান। তাৰ বাবে মই লৈছোঁ প্ৰয়োজন অনুসৰি বৰা চাউল, যিখিনি মই এঘণ্টা আগতে তিয়াই থৈছিলোঁ, আৰু লৈছোঁ কেইটামান ড্ৰাই ফ্ৰুটছ আৰু ভাজিবলৈ ঘি লৈছোঁ। এতিয়া মই কুকাৰখন গেছৰ ওপৰত পাতি দি গৰম হ'বলৈ দিলোঁ। কুকাৰটো গৰম হোৱাত মই 2 চামুচ ঘি দি দিছোঁ। এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি ভাজি লওঁ। ড্ৰাই ফ্ৰুটছখিনি ভজা হোৱাত মই এইখিনি উলিয়াই থ'ম। এতিয়া বাকী থকা ঘিখিনিতে মই বৰা চাউলখিনি দি দিম। আৰু চাউলখিনি মই ভালদৰে ভাজি ল'ম। এয়া বৰা চাউলৰ জলপান আমাৰ সকলোৰে প্ৰিয়। ৰাতিপুৱাৰ জলপান এয়া সকলোৱে খাই ভাল পায়, আৰু বিহুৰ বতৰতো ক'বই নালাগে। এতিয়া মই তাত ইলাচি 2টা দি দিছোঁ। তাত মই এতিয়া অকণমান ভজা হোৱা ড্ৰাই ফ্ৰুটছখিনি দি 5 মিনিটমান চাউলখিনি ভাজি ল'ম। এতিয়া মোৰ চাউলখিনি ভজা হৈ গ'ল। চাউলখিনিৰ ওপৰত মই আঙুলিৰ এটা গাঁঠিৰ সমানকৈ পানী দিছোঁ আৰু প্ৰেছাৰৰ ঢাকনিখন বন্ধ কৰি দিছোঁ। এতিয়া মই কুকাৰটোত 2টা হুইচেল অহাত নমাই থৈছোঁ আৰু গেছটো নিজে নিজে যাবলৈ দিছোঁ। গেছটো নিজে নিজে যোৱাত মই ঢাকনিখন খুলিলোঁ, আৰু এয়া চাওক ইমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া দৈ বা গাখীৰ আৰু গুড়ৰ লগত পৰিৱেশন কৰক। আৰু এয়া জলপান খাবলৈ কিমান সোৱাদ লগা সেয়া আমি সকলোৱে জানো, নহয়নে? আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে, আৰু যদিহে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু আগলৈকো এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।